my time. Ask him, hey, the candy development. Yeah, see the candy have the Zado. Hello guys, welcome to my YouTube channel Jyotishma Devi Mixup. Aru aji ami jam Accoland aru mor logot jabo amar baideo tar bisot chiki aru ma ka jeri thoi jam karon mai bahut bomi kore aru pani jai gar bi hoboi karone aru ahise tiku moi jam baido jabo chiki jabo aru tiku jabo aru mak to nenue aru tiku ahise আৰু এইটো টিকুক থব আহিছে মই ক'ত যাম দে আর জো নালগে হ'ব না শাসন কেনা হবে নহলে গ্লাস গিলা খুল দি বঢ়িয়া ও সাহায্য লইছি সাগাল সলা তো লইছি জানি লই যাবা বেলে লই জায়গা আছে আরে যাও আমি এতিয়া আৰু মাক এৰি থৈ যাও আর জোয়ার আগতে সবাই দুটা কালিমের প্রসাদ খাসুন তরাবনি কোনি গেছি কোনি গেছি মই উছলা কালি বসলে কথা এটা রে আৰু আমি আহি পালো Accoland আৰু এতিয়া নামিম মই তো সেদিনে নামু দে মনাখান নিবে লাগিব লাগব আহি পকলো ভয় লাগিব দে নাম জলদি আমি জকক কৈ দি আমি Accoland আৰু Accoland আহি পেলে কি হয় টিকট টিকেট কাটতে বুঢ়ঙৰ ৰুকলে নালগে মানে 10টাত খুলে আমি কিন্তু 9টা 15ত আহি পাইছো অলপ এডভান্স আহি পালো একো কথা নাই লাইন পাতিম অলপ টাইম আৰু ইটা অলপমান চাহ খাই ল'ম আৰু চাহ খুৱাবি নেকি খুৱাবি তই পইচা দিবি অঁ হ'ব আৰু চাহে খাব পাৰি নাই চেৰি যাবে নাই আৰু চাহ খাই কিনে লাহে লাইনত যাম যাই কিনে টিকট কাটিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ Accolandৰ এইটো এৰিয়াটো এইটো ৰাস্তা আৰু এইটো এৰিয়া পাহাৰৰ কাষতে দাঁতিতে Accolandটো ইমান দূৰক লাগি যাব লাগিব চাহ খাবা হাফ পেণ্ট আছে তাতে স্পৰ্টিং আছে আজি বাইদেউ হাফ পেণ্ট পিন্ধিব যাবিছোঁ 985967 জীৱনৰ কথা বাৰৰ বাবে কলা কচু ৰাতিলে মই দাড়িকেইটা মুতে এতে এই চিংগাটো নাই খাই পেলাই পেটত আছে এই চিংগা আছে চিংগা চাউল তাত খাইছোঁ তথাপিতো আৰু আমি চাহ তাহ খাই আহিলোঁ আহি কিনে এতিয়া আমি টিকট কাটিম 10টা বাজি হৈছে 9:50 আৰু আমি আগলৈকে বেছি মানুহ হৈ গ'ল নে নাই Hey guys. ৰাইচ Hey guys. ইমান মানুহ নাছিল Hey guys. Sakna মানুহ আৰু ইয়াক মই লাইনত থৈ দিছোঁ আমাৰ গোটেইকেইটাৰে টিকট কাটিব কাৰণ যিহেতু বহুত দীঘল লাইন আছে সেইকাৰণে লাইনত থাকি কিনে বহুত দীঘল লাইন ইমান পইচা দিব লাগিব আমাৰ খানা খাব পাৰিলোঁ ৰাতি টিকটৰ পইচা দি
দেখিছেনে লাষ্টৰ পৰা একদম ভিতৰলৈকে লাইন কেতিয়া শেষ হ'ব ঠিক নাই কিন্তু ইয়াত এতিয়া 10টা বাজিলে টিকট দিয়া আৰম্ভ কৰিছে বহুত মানুহ চাৰিটা যোৱা নাই সি কৈছে যিহেতু সি কাটি আনিব টিকটকেইটা আমাৰ গোটেইকেইটাৰে পাঁচটা দিব পাঁচটা আছে এই পাঁচটা চিধি হাতত পিন্ধি দিব এটা এটাকে এইটো লৈ যাব পাৰিম ন কাপোৰ খুলি লওক কাপোৰ চেঞ্জ কৰিব মোক এটা কাপোৰ মই লেডিছৰ এনেকৈ ৰুম আছে চেঞ্জ কৰিব পাৰে আহি কিনে আৰু এতিয়া আমি লকাৰৰ কাৰণে টিকট কাটিব যাম লগতটো মেইন তাতে আমাৰ মোবাইল টকা পইচা চব আছে কিন্তু আমি লকাৰৰ পইচাটো আৰু অযথা যাব বুলি ভাবিছিলোঁ হয় দিয়ক বল তোৰ চেণ্ডেল এটা লকাৰত থম একেলগে আৰু আমি লকাৰত চবখিনি ভৰাই পানীৰ একদম সেই ঠিকছে কি কৰিম যায় আৰু আপোনালোকক দেখাইছোঁ পানী খলা কৰি পেলাম পানী খলা কৰি পেলাম মোটা পানী চাই থাকক আপোনালোকে আৰু আপোনালোককো দেখাইছোঁ আৰু এতিয়া আমি লকাৰত টিকটটো কাটি বস্তুখিনি ভৰাই এটা কাপোৰো ভাড়াত পায় কোনোবাই যদি কাপোৰ লৈ নাহে সেই নেকি বাৰমুদা টি চাৰ্ট লেডিজ কাপোৰ ভাড়াত পায় কোনোবাই যদি কাপোৰ নানে পিন্ধিব ভাড়া মানে পিন্ধি পেলাই আৰু দি যাব লাগিব দি যাব লাগিব লিটাৰ এটা এমাউণ্ট এটা হ'ব আৰু সেই লিখা আছে তাতে এইটো এইকেইটা এমাউণ্ট আমি প্ৰথমতে লকাৰত টিকট কটা নিছিলোঁ তাৰপিছত লকাৰত টিকট কাটিব গ'লোঁ তাৰপিছত আৰু তাতে 100 টকা দিলোঁ 80 টকা এনেই কিন্তু 20 টকা তাৰ জমা কৰিব লগা হ'ল 20 টকাটো নিদিয়াৰ কাৰণে 5 মিনিট 10 মিনিটমান ৰখিব লগা হ'ল কাৰণ তাতে পইচা লৈও যোৱা নাছিলোঁ আৰু লকাৰত বস্তুবিলাক থৈ এতিয়া আমি পানীত নামিম আৰু ৰেডি আৰু মোবাইল কভাৰ আনিব দিছোঁ আনিছে চাগে কাৰণ যিহেতু পানীত মোবাইলৰ ৰিস্ক ল'ব নোৱাৰি আৰু এতিয়া আমাৰ চেম্পিয়ন লগা হৈছে কাবাডী খেলাৰ চেম্পিয়ন আৰু টিকু আহি গেল আমাৰ মোবাইলৰ কভাৰ মোবাইল হৈ গেল হয়
এটা ল'ম আমি কাৰণ যিহেতু ভিডিঅ' বনাত লাগিব ৰিক্স নাই মোবাইলৰ কেমেৰামেন 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 ভিডিঅ' মেন কোৱানে লৈছে এইটো কি কাৰণে দিছে ৰাখা লগাব লাগিব নহ'লে এইটো হ'লে আহিব দুব যাইছে তাই বেছি এক্সপিৰিয়েঞ্চ আছে মোৰ কাৰকে আৰু এইটো কি গাঁঠি মাৰি দিলে হ'ব দে ওলাই গাঁঠি মাৰি দিলে ৰিক্স নাই ঘৰত গাঁঠিটো কৰি গ'লে গলত মাতলি কৰিলে হয় মতো ওলাই যোৱা নাইতো যদি পানীতে ওলাই যায় ৰিক্স আছে আৰু এনেকৈ চশমা পিন্ধিম আৰু এনেকৈ মোবাইল ল'ম আৰু ভিডিঅ' বনাম বাইদেউ পড়ব ভয় করবে তাকে দে আর বাইদেউ যাইছে ও মাই গড ও বাবা এবার আমি Very good. Okay, stop. কি ভয় লাগছে বিরাট ভয় মোরও ভয় লাগছে ভয় লাগছে না মুই দে আন পাই না বেয়া ভয় লাগে এইটো চুঙা না নেকি এইটো কিতে এনে আৰু মানে সেইটো দিকে যাব পাৰি বস বিৰাট ভয় লাগে মানে হ্যাঁ কেইজনকে যাব দে আগা পিছে মোৰ লগত থাকবি দুটা যাব দিব না এটা দুটা কথা লাগে কি ভগৱানক চিন্তি আৰু যাম এবাৰ চুঙা এটাই দি কেইজন একজন ভয় লাগব নেকি হয়লে যাব হয় দি যাম পানীতে যাই পাম না সেই পানী ট্ৰফি কিন্তু দে মোৰ বহুত ভয় লাগে বিরাট ভয় তাই সাংঘাতিক প্রথমবারতে তাই মানে মরি যাম লাগছে কারণে তাই আর নেক্সট কত না তাই পানিতে রিক্ক আমি যাও আর আমারও বতেল
পৰিল 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 বাইদেউ যাব যা ন ভিলে যা টিকু যাব এবাৰ যা 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 বাইদেউ আজ আছে বাইদেউৰ খুব ভয় পতাতে বাইদেউ যাব পৰা নাই বিৰাট ভাল লাগছি ভাল লাগছি মজা লাগছি আৰু আছে আছে 100 টাকাৰ উঠলো আৰু 500 উঠে আছো তোমাৰ হাত কিমান হাত আছে দেচোন এখানে বৰষুণৰ পানীত একলেণ্ডত আহাৰ মজাই বেলেগ তাৰমানে আৰু গৰমত আহিলেতো ভালে লাগে কিন্তু বৰষুণ দিলেও বেছি ভাল লাগে আৰু মজাটোৱে বেলেগ ইফালে পানী ইফালে তলত পানী একদম বিৰাট মজা লাগে নহয় নহয় বেলেগ নহয় কিয় নহ'ব আমাৰ পিছত নাছিল দে আসি হৈ 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 আৰু কেমেৰাতে কি দিয়ে আছে আগলি আগলি এই যাই
আমি এতিয়া ঘৰত যাবলৈ ওলাইছোঁ সেয়া চুলি তুলি জিকাই আছে ড্ৰেছ চেঞ্জ কৰিলোঁ কৰি কিনে এতিয়া যাওঁ আৰু কিবা কিবি খাওঁ বহুত ভাল লাগিছে এইফালে মানে বহুত বেছি ভাল লাগিছে আৰু বৰষুণ দিছিল অলপ টাইম সেইকাৰণে বেছি ভাল লাগিছে আৰু আমি লকাৰৰ চাবিটো জমা কৰাৰ পিছত আমাক আৰু 40 টকা ৰিটাৰ্ণ কৰিছে কাৰণ চিকিউৰিটি হিচাপে আৰু 40 টকা এটা বেছিকৈ লৈ লৈছিলে তেতিয়া মানে 100 ৰুপিজ লৈ গৈছিলোঁ কিন্তু 80 টকা কিন্তু আমাৰ আৰু 20 টকা দিব লগা হৈছিলে কাৰণ 40 টকাটো মানে যেতিয়া লকাৰটো দিয়া যায় মানে তেতিয়া 40 টকাটো ৰিটাৰ্ণ কৰা যায় তো সেইখিনি আৰু বহুত ভাল লাগিল আৰু এতিয়া আমি ঘৰত যাওঁ বাই বাই